Hello guys, welcome back to my another mini vlog. Apprenticeship join কৰাৰ পৰা মোৰ দুটামান ভাল অভ্যাস জন্ম হৈছে। মানে ৰাতি জল্দি শুৱা আৰু ৰাতিপুৱা জল্দি উঠা অভ্যাস নাছিলেই নহয় বহুত দিন। কিন্তু ইয়াত জইন কৰাৰ পিছত এই অভ্যাসটো আহি গৈছে আৰু মোৰ। নতুন অভ্যাস বনাবলৈ লৈছো। জল্দি শুই জল্দি উঠিবলগীয়া হয় মই। কাৰণ 8:30ত আমি অফিচ পাই যাব লাগে। আৰু 10টা বজাত থাকে আমাৰ টি টাইম। টি টাইমত আমি কেণ্টিনলৈ চাহ একাপ খাবলৈ আহি যাওঁ। প্ৰিয়াই আকৌ এফালে লাড্ডু লৈ আনিছিলে, লাড্ডুটো খাইছিলোঁ, টেষ্টি আছিল আকৌ। চাহ খাই উঠি আমি আকৌ গোটেইকেইজনী ওলাই গ'লোঁ নিজৰ নিজৰ কামত। মানে গোটেইকেইজনীকে বেলেগ বেলেগ ব্ৰাঞ্চ দিছে আমাক। প্ৰিয়া আৰু মই আছোঁ এটা গ্ৰুপত। আজি আমাক দুজনীকে এক্সেল চিট এখন বনাবলৈ কৈছে। একদম বেণ্ড বাজি গৈছে দেই আজি আমাৰ। তাৰপিছত 1মান বজাত আমি আহি গ'লোঁ লাঞ্চ কৰিবলৈ। লাঞ্চটো আজি মই কেণ্টিনতে কৰিলোঁ। এনেই মাজে মাজে মই টিফিনো নিওঁ বাৰু। আজিহে টাইম নহ'ল আৰু বনাই দিবলৈ। ভাত খাই উঠিয়ে কি প্ৰিয়াৰ লগত আকৌ মই নাজিৰা টাউনলৈ আহিলোঁ। তাই হেনো মোবাইলৰ কিবা এটা ইছ্যু হৈ আছে বোলে, সেইবাবে মোবাইল ৰিপেয়াৰিং দোকান বিচাৰি আছোঁ। কৰিছোঁ, ভাল মোবাইল ৰিপেয়াৰিং দোকান পোৱাই নাই আমি। ফাইনেলি এতিয়া এখন দোকান আমি পাই গ'লোঁ। কিন্তু ইয়াত ৰখি থাকিলেতো নহ'ব আমি, যিহেতু আমাৰ কামবোৰ বাকী আছে। সেইবোৰ কমপ্লিট কৰি 4:30ত আমাৰ ধুনীয়াকৈ ছুটি হৈ গ'ল। আজিলৈ ভিডিঅ'টো